নমস্কাৰ মই প্ৰাৰ্থনাই মোৰ খেলু আৰু শিকু চেনেলটোলৈ সকলো অভিভাৱককে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এই চেনেলটিৰ জৰিয়তে মই শিশুসকলৰ প্ৰথম প্ৰাথমিক শিক্ষাত সহায় হোৱাকৈ মই কিছুমান ভিডিঅ' প্ৰস্তুত কৰি লৈ আহোঁ আজিও তেনে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আগৰ ভিডিঅ'টোত আমি স্বৰবৰ্ণৰ সৈতে প্ৰথম শিশুটিক কেনে ধৰণে বৰ্ণবোৰৰ সৈতে পৰিচয় কৰাব তাৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি ভিডিঅ'ত আমি স্বৰবৰ্ণৰ প্ৰথম বৰ্ণমালা লিখিবলৈ কেনে ধৰণে শিকাব তাৰ বিষয়ে আলোচনা কৰিম আপুনিটো পুনতে শিশু এটিক লিখ বুলি ক'লে কেতিয়াও লিখিব নোৱাৰিব গতিকেলৈ আমি কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব আহকচোন জানো আমি কেনে ধৰণে শিকাম এখন বহীত আপোনালোকে ডাঙৰকৈ যোনটো বৰ্ণ শিকাব বিচাৰিছে এই বৰ্ণটো লিখি ল'ব আমি প্ৰথমতে প্ৰথম বৰ্ণটো অ বৰ্ণটোৱে দেখাইছো বৰ্ণটো প্ৰথম পৰ্যায়ত আপুনি শিশুটিক নিজে হাতত ধৰি বৰ্ণটো ট্ৰেচ কৰিবলৈ দিব এনেদৰে ডাঙৰকৈ শিশুটিক বৰ্ণটো ট্ৰেচ কৰিবলৈ শিকাব যেতিয়ালৈকে শিশুটিয়ে নিজে কৰিব পৰা নহয় কাৰণ শিশুসকলৰ হাতখন ইমান স্থিৰ নহয় গতিকেলৈ অলপ টাইম লাগে সেইকাৰণে আপোনালোকে নিজে ধৰি দিয়াৰ পাছত শিশুটিয়ে কমাণ্ডৰে নিজে কৰিবলৈ শিকিব ডাঙৰকৈ দিয়াৰ পিছত যেতিয়া টেষ্ট কৰিব পৰা হ'ব তেতিয়া আপোনালোকে পৰ্যায়ক্ৰমে সৰুকৈ কৰিবলৈ শিকাব এনেদৰে ডাঙৰ পৰা সৰুলৈকে টেষ্ট কৰিবলৈ দিব তেতিয়া কি হ'ব শিশুটিৰ হাতৰ বেলেন্স আহিব কাৰণ ডাঙৰকেটো আখৰটো কেতিয়াও লিখিব নোৱাৰিব এটা নিৰ্দিষ্ট জোখত লিখিব লাগিব নহয় জানো সেই কাৰণে ধৰণেৰে আপোনালোকে পৰ্যায়ক্ৰমে সৰুলৈকে লিখিবলৈ শিকাব যেতিয়া পৰা হ'ব তেতিয়া এটা পেজত সম্পূৰ্ণ এটা বৰ্ণই যেতিয়ালৈকে শিশুটিয়ে ক্লিয়াৰকৈ কৰিব নোৱাৰে আপোনালোকে যোনটো জোখত শিকাব বিচাৰিছে তেনেধৰণে প্ৰেক্টিচ কৰাব বৰ্ণটো এনেধৰণে প্ৰেক্টিচ কৰাৰ পিছত দেখিব শিশুটিয়ে নিজে লিখিব পৰা হৈছে এনেদৰে মই মাত্ৰ আপোনালোকক আৰ্হিটোহে দেখাইছো যে কেনেধৰণেনো শিকাব এটা এটাকৈ বৰ্ণবোৰ এনেধৰণে শিকাই যাব একেলগতে কেতিয়াও দুটা বা তিনিটা বৰ্ণ নিশিকাব যেতিয়া শিশুটিয়ে নিজে পৰা হ'ব লিখিবৰ কাৰণে তেতিয়াহে আপুনি ৩-৪টা বৰ্ণ এদিনত দেখিবলৈ দিব নোৱাৰলৈকে এটা বৰ্ণই প্ৰেক্টিচ কৰাব যেতিয়া শিশুটিয়ে টেষ্ট কৰিবলৈ পৰা হ'ব তেতিয়া আপোনালোকে এটা বৰ্ণ নিজে লিখিবলৈ দিব লিখিবলৈ দিওঁতে আপোনালোকে কোনো কিতাপৰ সহায় নল'ব কি হয় তাতে বিভিন্ন ধৰণৰ পিকচাৰ থাকে বা তাতে বেলেগ বৰ্ণ থাকিব গতিকেলৈ শিশুটি কি হয় নিৰ্দিষ্ট এটা বৰ্ণত মনটো স্থিৰ হৈ নাথাকে বেলেগ চাইডে সি চাব বা হেৰি কৰিব সেইকাৰণে আপোনালোকে যোনটো বৰ্ণ লিখিব বিচাৰিছে সেই বৰ্ণটো এনেধৰণে ডাঠ কাগজত ডাঙৰকৈ লিখি দিব লিখি পিনি আপুনি শিশুটিক ক'ব যে এই বৰ্ণটো তুমি ইয়াত থকাৰ ধৰণে ধুনীয়াকৈ লিখা তেতিয়া কি হয় শিশুটি মনটো সেই বৰ্ণটোতে থাকিব এনেধৰণে কৰিবচোন যেতিয়া শিশুটিয়ে এটাকৈ বৰ্ণবোৰ লিখিব পৰা হ'ব তেতিয়া আপুনি ৩-৪টা বৰ্ণ এদিনত লিখিবলৈ দিব এনেদৰে অভ্যাস কৰাওঁতে তেওঁলোকৰ হাতখনো স্থিৰ হ'ব লগতে সুন্দৰকৈ লিখিব পৰা হ'ব এটা কথা লক্ষ্য ৰাখিব যাতে শিশুটিয়ে য'ৰ পৰা নিলিখে আখৰটো য'ৰ পৰা আৰম্ভ হৈছে আৰু যেনেধৰণে শেষ হৈছে যাতে তেনেধৰণে লিখে তাৰ প্ৰতি লক্ষ্য ৰাখিব নহ'লে কি হয় ডাঙৰ হ'লেও সেই অভ্যাসটো থাকি যায় প্ৰকৃত আখৰৰ পাকটো নজনা হয় সেইকাৰণে প্ৰথম শিকাওঁতে শিশুটিক শুদ্ধকৈ লিখিবলৈ শিকাব লাগে এনেধৰণে আপুনি ৩-৪টা বৰ্ণ লিখিবলৈ দিব যেতিয়া এইখিনি কৰিব পৰা হ'ব তেতিয়া শিশুটিয়ে সম্পূৰ্ণকৈ বৰ্ণবোৰ লিখিব পৰা হৈছে নে নাই বা মাজত ধৰি আপুনি সুধিলে শিশুটিয়ে জানিব নে নাজানে সেইটো পৰীক্ষা কৰিবৰ কাৰণে এনেধৰণে আপুনি আগৰ বৰ্ণটো দি দিলে তাৰ পাছৰ বৰ্ণটো কি হয়
এনেধৰণে সুধি সুধি আপুনি কালাৰ পেঞ্চিলৰ সহায়ত লিখিব দিব পাৰে তেতিয়া কি হয় শিশুটিয়ে ফূৰ্তি পায় যদি আপুনি কালাৰ পেঞ্চিলৰ সহায়ত লিখিবলৈ দিয়ে এনেদৰে আপুনি পাছৰ বৰ্ণবোৰ লিখিবলৈ দিব তাৰ পাছত আগৰ বৰ্ণটো লিখিব দিব পাৰে পাছৰ বৰ্ণটো লিখি আ আগত কোনটো বৰ্ণ হ'ব দীঘৰী আগত কোনটো বৰ্ণ হ'ব এনেধৰণে আপুনি মৰমেৰে শিশুটিক লিখাব পাৰে বা মাজৰ বৰ্ণটোহে মাজত ইয়াৰ মাজত কোনটো কোনটো বৰ্ণ আহিব এনেধৰণে আপোনালোকে কৰিবচোন চাব আপোনাৰ শিশুটিয়ে খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ বৰ্ণমালা লিখি শেষ কৰিছে আচলতে আমি শিশু এটিক কেতিয়াও জোৰ কৰি শিকাবলৈ চেষ্টা কৰিব নালাগে আমি সৰু সৰু কিছুমান পদ্ধতি অৱলম্বন কৰি তেওঁলোকে যাতে সুন্দৰকৈ কোনো ধৰণৰ বাধা নোপোৱাকৈ যাতে ফূৰ্তি মনেৰে লিখিব পাৰে তাৰ প্ৰতি সদায় গুৰুত্ব দিব লাগে নহলে কি হয় শিশুসকলে অস্বস্তিকৰ বোধ কৰে বা এই বস্তুটো বহুত টান নেকি এনেধৰণে ভাবে যেতিয়া আপোনালোকে ইয়াৰ পাছৰ খণ্ডটিত স্বৰবৰ্ণৰ প্ৰথম বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰ শিশুসকলক মনত ৰাখকৈ শিশুসকলে আনন্দ পোৱাকৈ কেনেধৰণেনো সহজভাৱে শিকাব তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে লৈ আহিম অভিভাৱকসকল মোৰ ভিডিঅ'বোৰৰ জৰিয়তে যদি আপোনালোকৰ শিশুসকলক শিকোৱাত অলপ হ'লেও যদি সহায় হৈছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু কমেন্ট কৰি আপোনালোকৰ মতামত জনাব আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ আহিছো